অ' মোবাইলটো শুনচোন। মা কোৱা। আজি মানে মোৰ লগৰ ছোৱালীজনী আহিব আমাৰ ঘৰলৈ। তাৰ আগত আমি যিমান পাৰোঁ সিমান ফুটনি মাৰিব লাগিব, বুজিলি? মা হ'ব এই ফুটনি মাত তুমি মই এনেও ভালেই দেখোন। পুৰা ফুটনি মাৰিব লাগিব দেই। আৰু মানুহজনী আগত যাতে ধৰা নপৰোঁ আকৌ দেই, সাৱধান আকৌ। মা হ'ব তুমি সেইবোৰ চিন্তাই কৰিব নালাগে। শুন চা, মানুহজনীৰ আগত মই তোক যিটোকে আনিবলৈ কওঁ, তই সেইটোৰ বস্তুৱে ৩-৪টা ব্ৰেণ্ডৰ নাম কবি, বুজিলি? তাৰপিছত গৈ পেলাই বস্তুটো লৈ আহিবি। মা আমাৰ ঘৰত দেখোন ব্ৰেণ্ডৰ বস্তুটো বাদেই দিয়া, একো বস্তু নাই দেখোন। সেইবোৰ বাদ দে, তই মানুহজনী আকৌ শুনাবহে লাগে। যিটোকে ঘৰত আছে সেইটোকে লৈ আহিবি। একেটা বস্তুৰে খালি ৩-৪টামান ব্ৰেণ্ডৰ নাম কবি, বুজিলি? ঠিক আছে বাৰু। হ'ব, এতিয়া যা। আজি প্ৰথম বৰুৱানী ঘৰলৈ যাম। পুৰা মেকআপ চেকআপ কৰি লৈছোঁ আৰু দেই। আৰু সেইজনী যিহে লেবেল, সেইজনী আগত আজি পুৰা ফুটনি মাৰিমগৈ দেই। তাই আকৌ ফুটনি মাৰে, তাইৰ ঘৰতেনো বাহিৰৰ পৰা অনা বস্তু ঢেৰ আছে। আজি দেখিমগৈ নহয় কিনো বস্তু আছে। মানুহজনী যে ইমান ফুটনি, মোৰ যে যাবলৈ একেবাৰে মনেই নাই। হ'লেও আকৌ বেয়া পাব নহয় নগ'লে, সেইকাৰণে যাওঁ আৰু দেই, উপায় নাই আৰু। শইকীয়ানী পালাহি। আহা সোমাই আহা। ৰাস্তাত আহোঁতে কিবা প্ৰব্লেম হ'ল নে বাৰু? মই গাড়ী এখন পঠাম বুলি ভাবিছিলোঁ, কিন্তু কি যে ক'বা, গোটেই গাড়ীখন আজি ছাৰ্ভিচিঙত দি দিলে বাপেকে, গম পাইছানে? সেইকাৰণে উপায় নাই আৰু, বেয়া চেয়া নাপাবা দেই। নাই কেলে বেয়া পাম বাৰু, মোৰ একো প্ৰব্লেম হোৱা নাই দেই। হ'ব আহাচোন, বহাহি আহা। বৰুৱানী একদম চোফাখন যে ইমান চাফা কৰি থৈছে দেই। নক'বা আৰু, এইখন যে বাপেকে ইংলেণ্ডৰ পৰা অনা। মোক যে অকণমান ধূলি অকণ লাগি থাকিলেও গালি পাৰি থাকে, সেইকাৰণে এইখন ধুনীয়াকৈ চফা চিকুণ কৰি থওঁ আৰু। এইজনী ফুটনি মৰা আৰম্ভ হ'লেই। কিবা কৈছা নেকি? নাই একো কোৱা নাই। ৰ'বা, ইমান গৰম উঠিছে, মই ল'ৰাটোক ফেন এখন লৈ আহিবলৈ কৈছোঁ, ৰ'বা। বোপাইটো চাওঁ, এইফালে আহচোন। মা মোক মাতিছিলা নেকি? মাতিছিলোঁ আকৌ। চোৱাচোন, আমাৰ ষ্টেণ্ড ফেনখন লৈ আহা। মা ষ্টেণ্ড ফেন মানে এতিয়া কোনখন আনিম? কেইবাখনো আছে নহয়। চেমচাঙৰখন আনিম নে LGখন আনিম নে পেনাছনিকৰখন আনিম? কোনখন আনিম বাৰু? ইমাননো কি সুধিব লাগে, যোৱা আৰু কোনোবা এখন লৈ আহা, যোৱা। ঠিক আছে ৰ'বা, মই আনি আছোঁ। বুজিছানে শইকীয়ানী, ঘৰখনত যে ইমানবোৰ বস্তু হ'ল, কোনটো আনিব লাগে কোনটো আনিব নালাগে একদম চবেই কনফিউজেই হৈ থাকে আৰু, গম পাইছানে? তোমাৰহে ভাল আৰু দেই। হ'লেও আমাৰ ঘৰতো বহুত বস্তু আছে বাৰু। মোৰো সেই একেই অৱস্থাই হয়। মোৰ ঘৰত যে 10-12খনমান ফেনেই আছে, গম পোৱা নে? আইও দেই, হয় নেকি? ভাল কথা দেই। ৰ'বা, মই ইয়াক তোমালৈ পানী এগিলাচ আনিবলৈ কওঁ, ইমান গৰম পৰিছে আজি। পানী এগিলাচ খাওঁ পাই, মোৰ যে ডিঙিটো শুকাই আহিছে আহোঁতে। বোপাইটো, এইফালে আহচোন। মা কওক। চোৱাচোন, আণ্টিলৈ পানী এগিলাচ লৈ আহা। পানী মানে এতিয়া কোনটো ফিল্টাৰৰ পৰা আনিম বাৰু মা? একুৱাগাৰ্ডৰ পৰা আনিম নে বিছলেৰীৰ পৰা আনিম নে মিনাৰেল ৱাটাৰ আনিম? কোনটো ফিল্টাৰৰ পৰা আনিম বাৰু? সেয়া আকৌ কনফিউজ কৰিছে চাহি। যোৱা আৰু কোনোবা এটাৰ পৰা লৈ আহিলে হ'ল, পানীহে। বৰুৱানী, আপোনাৰ লগত ফিল্টাৰো বহুত আছে মানে। আপোনাৰ যে এখন কপাল আৰু দেই। এই চব মানুহটোৰ পৰা হৈছে, গম পাইছেনে? মানুহটোৱে যে পইচা থাকিলে অকল ইটো আনে সিটো আনে, একেটা বস্তুকেইটা ঘৰখনত কেইবাটাও হ'ল। মোৰো ঘৰতো প্ৰত্যেকটো ৰুমতে এটা একুৱাগাৰ্ড লাগি আছে। মোৰো মানে মানুহৰ আগত ইমান কৈ নাথাকোঁ আৰু, নহ'লে আকৌ ফুটনি মাৰিছোঁ বুলি ভাবিব নহয়। পাই, আমাৰ ধনী মানুহবোৰৰ এইটোৱে প্ৰব্লেম। দুখীয়া মানুহ চবেই যে ফুটনি মাৰিছোঁ বুলিয়ে ভাবে আৰু কিবা এটা কথা ক'লে দেই। তোমালৈ মই আইচক্ৰীম বনাই থৈছিলোঁ পাই। ৰ'বা, মই ইয়াক আইচক্ৰীমটো লৈ আহিবলৈ কওঁ। নেলাগে নেকি? ৰ'বা, ইমান দিনৰ মূৰত আহিছা আৰু ইমান গৰম, তুমি খাবই লাগিব দেই। মই তোমালৈ স্পেচিয়েলকৈ বনাই থৈছোঁ। চাওঁ, এইফালে আহাচোন আকৌ। মা, আকৌ কিবা আনিব লাগে নেকি? যোৱাচোন, যোৱা। এই ফ্ৰিজতে মই আণ্টিলৈ আইচক্ৰীম বনাই থৈছিলোঁ, লৈ আহাচোন, যোৱা। ফ্ৰিজ মানে মা এতিয়া কোনটো ফ্ৰিজৰ পৰা আনিম? চেমচাঙৰ পৰা আনিম নে LGটোৰ পৰা আনিম নে পেনাছনিকৰ পৰা আনিম নে একুৱাগাৰ্ডৰ পৰা আনিম? আইও, আকৌ সুধিছে চাহি। এই চেমচাঙৰটোতে আছে, যোৱা, সেইটোৰ পৰাই লৈ আহিলে হ'ব। হ'ব, ঠিক আছে। আহি কিন্তু সঁচাকৈ বহুত ভাল লাগিল দেই। তুমি ইমানবোৰ বস্তু খোৱালা, একদম মন চন ভাল লাগি গ'ল দেই। তুমিও আমাৰ ঘৰলৈ যাবা আকৌ এদিন। যাম দেই, তুমি চিন্তা কৰিব নালাগে। তুমি আকৌ এদিন আহিবা দেই। চাওঁ বাইদেউ, অকণমান এইফালে চাবচোন। এইটো আকৌ কোন আহিল আকৌ? ৰ'বা। কওকচোন, কাক বিচাৰিছিলে? ফুলেশ্বৰী বৰুৱা, আপুনিয়ে নেকি বাৰু? ময়ে হয়, কওকচোন।
কওকচোন। আপোনালোকে 3 মাহৰ আগতে লোৱা ফিজটো আজিলৈকে EMI দিয়া নাই যে আপোনালোকৰ ওপৰত এখন FIR ৰেজিষ্টাৰ হৈছে। দুদিনৰ ভিতৰত আপোনালোকে যদি পইচা নিদিয়ে আপোনালোকৰ ঘৰৰ মাটি বাৰী কাগজ লৈ যোৱা হ'ব দেই। বৰুৱানী, এইবোৰ কি শুনিছোঁ?